धेमाजि जिल्लानि रायजो राजाफोरा दैबानानि समाव सरकारनिफ्राय जेबो मदद मोनाखै। सरकाराव थानाय रावबो दैदेनगिरिफोरानो रायजो राजाफोरखौ खौरां लाहैनायखौ नुनो मोनाखै। दासान्दि गोब्राबै हाबाय थानाय अखाजों धेमाजि जिल्लानि गुबुन गुबुन ओनसोलफोराव दैबाना जानायखौ नुनो मोन्दों। दैबानाजों रायजो राजाफोरनि न' बां, आबाद फोथार, बारि बागान, लामा सिलिंखार जालांदों। बेबायदि थासारियावबो दैबानाजों सिलिंखार खालामजानाय रायजो राजाफोरा सरकारनिफ्राय जेबो मदद मोननो हायाखै होननानै आसाम स्टेट कंग्रेसनि सासे बुंथिगिरि माधव मोसाहारि बिथाङा फोरमायदों। बेफोरनि अनगायैबो माधव मोसाहारि बिथाङा आथिखालनि नरेन्द्र मोदी दैदेननाय बिजेपि सरकारनि सायाव अजद दैखांनानै बाथ्रा बुंनायखौ नुनो मोन्दों। আমার স্টেট কংগ্রেসের মুখপাত্র মাধৱ মোছাহাৰী গতিকে আমাৰ এতিয়া ৰাইজৰ ধেমাজি ডিষ্ট্ৰিক্টৰ ৰাইজৰ প্ৰশাসনৰ ফালৰ পৰা কোনো সুবিধা পোৱা নাই। বৰ্তমানলৈকে ধৰক আজি মাজৰবাৰী, চেঙাজান, বগৰী চাপৰি, উলনি চাপৰি এইফালে গোটেই পানী ডুবি শেষ আৰু জোনাই আপোনাৰ কপৌ চাপৰি সেই চাইডে সকলো পানী ফালৰ পৰা অশান্তিত মানুহ ৰাইজে বহুত অসুবিধাত আছে। কোনো এতিয়া প্ৰশাসনৰ কোনো ফালৰ পৰা প্ৰশাসনে এতিয়ালৈকে কোনো এতিয়া দায়িত্ববোৰ ল'ব পৰা নাই। তাৰমানে আমি ভাবোঁ যে প্ৰশাসনক চৰকাৰে দিলেহে প্ৰশাসনে সুবিধা পাব। গতিকে চৰকাৰ ইয়াতে যে ধেমাজিতে আপোনাৰ বিজেপি MLA, ধেমাজিতে বিজেপি MP, ধেমাজিতে বিজেপি মিনিষ্টাৰ, জোনাইতে বিজেপি MLA, তেওঁলোকে এতিয়ালৈকে প্ৰশাসনক যদি জোৰ নিদিয়ে এতিয়া আমিতো আমাৰ চৰকাৰ নহয় এতিয়া যে। গতিকে আমি ৰাইজক যিমান পাৰোঁ ইমানখিনি আমি সহায় কৰাৰ চেষ্টাত আছোঁ যে চৰকাৰ নিশ্চয় কংগ্ৰেছ আহিব। আমি নেক্সট চৰকাৰ কংগ্ৰেছ বনাম। আজিলৈকে সেই প্ৰমিছ আমাৰ ওচৰত আছে যে আজি যিটো দায়িত্ববোৰ তেওঁলোকে গাফিলতি কৰিছে তেওঁলোকে এতিয়ালৈকে জোৰদাৰ কৰা নাই। ৰাইজে নেখাই নবৈ আছে। গোটেই এৰিয়া গোটেই আপোনাৰ লালেই নদী, গোটেই নদী এইফালে চিমেণ্ট হৈ পৰা গোটেই নদীৰ পানীয়ে পানী, কোনো সুবিধা নাই। বৰঞ্চ আমাৰ বিধায়ক ডাঙৰীয়া ভুৱন পেগু ডাঙৰীয়াৰ এৰিয়াত চিলাপথাৰত তাতে পানীয়ে ডুব গৈ আছে গান্ধী বস্তি। তেওঁ দেখাই নিদিয়ে যে তেওঁলোকে এতিয়া অকল যোগ বিয়োগ কৰাত আছে। তেওঁলোকে দিল্লীত বিজেপি চৰকাৰে অকল যোগ বিয়োগ কৰি আছে, ক'ত কিমান কি কেনেকৈ। কিন্তু আজিৰ তাৰিখত তেওঁলোকে MLA, বিধায়ক, MP চব তেওঁলোকে গুচি আহক, সমষ্টিলৈ আহক, সমষ্টিত আহি ৰাইজৰ দুখ সুখ চাওক। কিন্তু সেইখিনি নকৰিলে এতিয়া ৰাইজৰ সুবিধামতে ৰাইজে নাপায় যদি চৰকাৰখন বনোৱাৰ তেওঁলোকৰ স্বাৰ্থকতা আছে কি? যে তেওঁলোকে কৈছে যে আমি চৰকাৰ আমি দুখীয়াক চাওঁ। डांगोरिया प्राइम मिनिस्टर मोदी डांगोरिया मुखत को जो हम गरीब के लिए सरकार बना रहा है, गरीब को दिखाएगा, गरीब को सारा हम लोग गरीब को जीने देगा, गरीब के लिए हम सरकार बना रहा है। किन्तु कत गरीबर कत गरीबर संहारটো कत আজি गरीब भागे আছে कत नेকি पानीत डुबी जत नेকি খোৱা ফালৰ পৰা একফালৰ পৰা সুবিধা নাই, যত নেকি তেলৰ পৰা লৈ চাউলৰ পৰা লৈ কিবা দাম জানো দুখীয়া সুবিধা পাইছে। আজি যি ল'ৰা ছোৱালী পঢ়িবলৈ সুবিধা পাইছিলে মোৰ নিজৰ এৰিয়াত, মোৰ নিজৰ সমষ্টিত চিলাপথাৰটো গুৱাহাটীত 40 টকা ট্ৰেইনৰ ভাড়া আছিলে, আজি 140 টকা দুখীয়া ল'ৰা ছোৱালী গুৱাহাটীত পঢ়িবই নোৱাৰে, একো সুবিধাই নাই। কিন্তু আমাৰ মোদী ডাঙৰীয়া কৈছিলে हम गरीब के लिए सारा सरकार बना रहा है, गरीब को पहले देखेंगे। तो ক'ত দুখীয়া ভাগে আছে, তেওঁলোকৰ হাতত আছে অকল ৰাইট হেণ্ড লেফ্ট হেণ্ড কৰোড়পতি। তেওঁলোকে দুখীয়াৰ কোনো সুবিধাই নাই। এটা টেবলেটৰ দাম যদি গেষ্ট্ৰিকৰ টেবলেটৰ দাম এটা আছিল যদি 40 টকা, সেই আজি 200 টকা হ'ল। গতিকে কোনটো দুখীয়া কি বেমাৰটো ধনী আৰু দুখীয়া থাকে নেকি? বেমাৰটো চবৰে থাকে। গতিকে আজিৰ তাৰিখত মই তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ যে তেওঁলোকে প্ৰশাসনক জোৰ দিয়ক। আমি প্ৰশাসনকো দুখ নিদিওঁ, প্ৰশাসনৰ ওচৰত যদি চৰকাৰে মাল পঠিয়াই তেতিয়াই প্ৰশাসনে বিলাব। তো প্ৰশাসনৰ ওচৰত এনেকৈ সুবিধাই নাই। যদি আমি প্ৰশাসন ক'লে কি হ'ব? প্ৰশাসন ক'ব যে আমাৰ ওচৰত চৰকাৰে পঠিয়াব লাগিব, মাল আহিব লাগিব। তো বিধায়ক আৰু MP এজনে, মন্ত্ৰী এজনে চৰকাৰে পঠিয়ালেহে তেওঁলোকে আমাক ভাগ কৰি দিব। আজি দুখীয়া ৰাইজে নেখাই নবৈ পানীত পৰি আছে। গতিকে ৰাইজ আপোনালোকক মই নিজৰ জনাই সমষ্টিৰ ৰাইজবাসীক কৈছোঁ যে আপোনালোকে চিন্তা নকৰিব, চৰকাৰ কংগ্ৰেছ আহি আছে, আপোনালোকে নিশ্চিন্ত থাকক। আমাৰ চৰকাৰ আহি আছে, কংগ্ৰেছ অহাৰ লগে লগে আমি সকলো সুবিধা আপোনালোকক কৰি দিম। আৰু মই যিকোনো জনাই সমষ্টিৰ যিটো দুখ ভোগ যিটো আজি পানীৰ মাজত ডুবি আছে, মই তেওঁলোকক মোৰ হাতৰ পৰা মই তেওঁলোকক সেৱা কৰিছোঁ যে সেইখিনি কষ্ট তেওঁলোকে চাব পৰা সেই চৰকাৰে বিজেপি নোৱাৰে। তেওঁলোকে মুখত কয় কিবা এটা, কামত কৰে কিবা এটা। গতিকে আপোনালোকে নিশ্চিন্ত থাকক, আৰু 2 বছৰত অসমত কংগ্ৰেছ চৰকাৰ হৈ আছে। গতিকে মোৰ ইমানেই চৰকাৰৰ ওচৰতো আপোনালোককো মই ৰিকুৱেষ্ট কৰিছোঁ, বিধায়ক MP মহোদয়, মন্ত্ৰী মহোদয়, যে অকণমান সমষ্টিত আহক, সমষ্টিত দেখভাল কৰক। এতিয়া গৈ ক'ৰবাত জোতা পিন্ধি এতিয়া গুৱাহাটীত দিল্লীত থকা সময় নহয়, মেজৰ বাৰিষাৰ সময়। আৰু আজিৰ তাৰিখত যিটো নিউজত দিছে NSPC হয়তো বেয়া ৰূপ ল'বও পাৰে।
গতিকে আপোনালোকে আহক, তত্ত্বাৱধান লওক ৰাইজক। আপোনালোকক ৰাইজে মৰম পাই আপোনালোকক উঠাইছে। সেই মৰমখিনি ৰাইজে যদি বেয়া পাব লাগিলে আপোনালোকৰ ভৱিষ্যত একেবাৰে বেয়া হ'ব। এইখিনি কৈ মই ৰাইজক জনাই বাকী ৰাইজৰ ওচৰত নিম্ৰৰে হাত ধৰি আপোনালোকক নিশ্চয় আমি কষ্ট কৰিম, যিমান কৰি আমি কালি পৰহিলৈ আকৌ ৰানিং কৰিম। আমি দিব নোৱাৰোঁ, চৰকাৰ আমাৰ নাই, পাৱাৰ আমাৰ ওচৰত নাই, কিন্তু আমি মানুহ হিচাপত মানৱীয় হিচাপত দেখা এটা দিব পাৰিম আপোনাৰ ওচৰত, সিমানেই। গতিকে সিমানে কৈ মই ৰাইজক সেৱা কৰিছোঁ, জনাই বাকী ৰাইজক কষ্টখিনি পাইছে। এই কষ্টত এদিন আপোনালোকে জয়ী হ'ব। আমি নিশ্চিতভাৱে আমি 2 বছৰৰ পিছত কংগ্ৰেছ চৰকাৰ বনাম। এই ধন্যবাদ।